পোনপ্ৰথমে মোৰ ফালৰ পৰা বালৈ বহুত শুভেচ্ছা থাকিল। নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, সুস্থ আছে। আজি মই এটা বিশেষ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। ভিডিঅ'টো বিশেষ বুলি এই কাৰণে কৈছোঁ যে অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী গায়ত্ৰী মহন্ত বায়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ বিমল মজুমদাৰ ছাৰৰ তত্বাৱধানত বায়ে এই গৱেষণা সম্পন্ন কৰিছে। আৰু এইটো জনাই আপোনালোকক মই বহুত বেছি ভাল পাম যে অসমীয়া ছবি জগতৰ অভিনেত্ৰীসকলৰ ভিতৰত বায়ে প্ৰথম ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। বায়ে অভিনয় জগতখনৰ লগত ইমান ওতঃপ্ৰোতঃভাৱে থাকি শিক্ষাৰ ক্ষেত্ৰখনো যে ইমান ধুনীয়াকৈ আগবঢ়াই লৈ গৈছে, সেইটো জানি আমাৰ কাৰণে এটা বহুত বেছি প্ৰেৰণাদায়ক হ'ব নহয় জানো? আপোনালোকে হয়তো বহুতেই জানিবলৈ বিচাৰিব নহয় জানো যে বায়েনো কি বিষয়ত গৱেষণা কৰিছিল। বায়ে গৱেষণা কৰাৰ বিষয়টো হৈছে মেঘালয়ৰ লোক উৎসৱ, পৰম্পৰা আৰু পৰিৱৰ্তন। তেওঁ মেঘালয়ৰ প্ৰধান দুটা জনগোষ্ঠী গাৰো আৰু খাচীৰ উল্লেখসহ এই বিষয়টোক লৈয়ে গৱেষণা সম্পন্ন কৰিছে। আকৌ এবাৰ বালৈ মোৰ আৰু মোৰ ইউটিউবৰ ফেমিলিৰ ফালৰ পৰা আপোনাক বহুত কংগ্ৰেচুলেশ্যন থাকিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ।